নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। এই যোজনাটো পাবলৈ হ'লে কি কি ডকুমেণ্টছ লাগিব, লগতে ক'ত জমা দিব লাগিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, লগতে থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ ছেট কৰি ল'ব। চাৰ্চ বাৰত ক্লিক কৰি চাৰ্চ কৰিব asrlms.assam.gov.in বুলি চাৰ্চ কৰি দিব। এনেকৈ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। আপোনালোকৰ তলৰ পিনে আহিব, দেখিব কনকলতা মহিলা সবলীকৰণ, তাত ক্লিক কৰি দিব। এনেকৈ কনকলতা মহিলা সবলীকৰণ যোজনা বুলি আহিব। আপুনি দেখিব দুখন PDF ফাইল আছে, তাৰে তলৰখন লেখা আছে কনকলতা মহিলা সবলীকৰণ যোজনা 2.17 MB। এইখন ক্লিক কৰি দিব আৰু এনেকৈ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। এনেকৈ এপ্লিকেশ্যন ফৰ্মখন অ'পেন হ'ব। ইয়াত বহুতকেইটা PDF ফাইল আছে, আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াৰে কিছুমান লাগতিয়াল কথাবিলাক মই কৈ যাম আপোনালোকৰ আগত, আৰু ফৰ্মখন কেনেদৰে লিখিব লাগিব। প্ৰথম ষ্টেজত আছে আপোনাৰ যদি লোন লোৱা আছে, লোনবিলাক মাৰিব লাগিব প্ৰথমতে। নেক্সট আপুনি 6 মাহত 50,000 টকা পাব। 50,000 আপুনি 20,000 টকা নিজে ৰাখিব পাৰিব, 30,000 টকা আপুনি ঘূৰাই দিব লাগিব। থাৰ্ড ষ্টেজত আপোনাক 1 লাখ টকা দিব, তাৰ 30% আপুনি ৰাখিব পাৰিব আৰু 70% ঘূৰাই দিব লাগিব। অৰ্থাৎ 3,000 আপোনাক 70,000 ঘূৰাই দিব লাগিব। এনেকৈ আপোনালোকক 4 নম্বৰ ষ্টেজত 2 লাখ টকা দিব, 60,000 আপোনালোকৰ, বাকীখিনি ঘূৰাই দিব লাগিব। 5 নম্বৰ ষ্টেজত আপোনালোকক 5 লাখ টকা দিব, তাৰে 1,25,000 টকা আপোনালোকৰ, বাকীখিনি ঘূৰাই দিব লাগিব। এতিয়া আমি ফৰ্মখন কেনেকৈ ফিল আপ কৰে তাৰ বাবে জনাই দিম। নেম অফ দ্য ব্লক, আপোনাৰ ব্লকৰ নাম লিখিব লাগিব। ডিষ্ট্ৰিক্ট লিখিব লাগিব। নেম অফ দ্য SHG মানে ছেল্ফ হেল্প গ্ৰুপৰ আপোনাৰ নামটো লিখি দিব। ক'ত আছে বুলি লিখি দিব। ডেট অফ ফৰ্মেশ্যন, আপুনি একাউণ্ট খোলাৰ ডেটটো লিখি দিব আৰু ছেল্ফ হেল্প গ্ৰুপৰ কণ্টেক্ট নম্বৰটো দি দিব। ছেল্ফ হেল্প গ্ৰুপৰ এড্ৰেছটো দিব, ফুল এড্ৰেছটো। নেম অফ দ্য প্ৰেছিডেণ্টৰ নেমটো লিখি দিব আৰু ছেক্ৰেটাৰীৰ নামটো লিখিব। বুক কিপাৰ আছে যদি দি দিব আৰু ছেভিং একাউণ্টৰ নংটো দি দিব। বেংকত ষ্টেট বেংক নে চেণ্ট্ৰেল বেংক নে গ্ৰামীণ বেংক দি দিব। ডেট অফ দ্য একাউণ্ট অ'পেনিং, আপুনি একাউণ্ট অন কৰাৰ তাৰিখটো লিখি দিব। IFC কোডটো দিব বেংকৰ, আৰু টোটেল এমাউণ্ট ছেভিং কিমান টকা আছে লিখি দিব। নো অফ মেম্বাৰ ইন দ্য গ্ৰুপ, গ্ৰুপত কিমানজন মানুহ আছে আপোনালোকৰ। আউট অফ চুইচ ST কিমানজন আছে, SC কিমানজন আছে, আদাৰ্ছ কিমানজন আছে। ডেট অফ গ্ৰেডিং, কিমান চনত আপোনালোকে ছেল্ফ হেল্প গ্ৰুপ খুলিছিল সেইটো ডেটটো দি দিব। পাৰ্টিকুলাৰ ইণ্ডেক্টৰ্ছ ৰেটিং, আপোনালোকৰ কিমান মিটিং হৈছে, কিমান মানুহ আছে, কিমান % মানুহ হয় মিটিঙত, সেইটো দি দিলেই হ'ল আপোনাৰ হিচাপত। এমাহত কিমানকৈ উঠায়, কিমান থয় একাউণ্টত, সেইটো আপোনাৰ হিচাপত দি দিলেই হ'ল। আকৌ তলৰ পিনে আহিব, নেম অফ SHG ছেল্ফ হেল্প গ্ৰুপৰ নাম লিখি দিব। ইকুইট ক'ড আছে যদি দিব। এড্ৰেছটো লিখি দিব ছেল্ফ হেল্প গ্ৰুপৰ। বেংক নেম লিখিব, বেংক একাউণ্ট নং লিখিব। উই দ্য মেম্বাৰ অফ ছেল্ফ হেল্প গ্ৰুপটোৰ নামটো লিখি দিব। আপোনালোকে ভালদৰে পঢ়ি ল'ব। লৈ কিনে ছিগনেচাৰ অফ ছেক্ৰেটাৰী, ছেল্ফ হেল্প গ্ৰুপৰ ছেক্ৰেটাৰী চহী কৰিব। ছিগনেচাৰ অফ দ্য প্ৰেছিডেণ্টে চহী কৰিব। ওপৰত চহী মাৰিব, তলত ফুল নেমটো লিখি দিব। BC গ্ৰাম সেৱক, গ্ৰাম সেৱিকা, তেওঁৰ নামটো লিখি তেওঁ চিল ষ্টাম্প মাৰি জমা ৰাখিব। আপোনালোকে জমা দিলে হ'ল। আপোনালোকে এতিয়া জমা ক'ত দিব লাগিব তাৰ বিষয়ে ক'ম মই। আপুনি গোটেইকেইটা ফৰ্ম উলিয়াই ল'ব। এই ফৰ্মৰ লগত আপোনালোকে প্ৰচিডিং লগতে বেংক একাউণ্ট ফটোষ্টেট কৰি ইয়াৰ গাঁঠি নিজৰ ব্লকত অন্যথা পঞ্চায়তত জমা দিলে হৈ যাব আপোনালোকৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ।